উপস্থিত থকা সমূহ নামপ্ৰেমী ৰাইজলৈ আমাৰ দলৰ ফালৰ পৰা আটাইলৈ মই আন্তৰিক সেৱা নিবেদিছোঁ। লগতে আজি আপোনালোকৰ এই সুন্দৰ অনুষ্ঠানটিত আমাৰ দলটিক নাম পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰি অনাৰ বাবে সমিতিৰ সমূহ সদস্যৰ লগতে ইয়াত উপস্থিত হোৱা সমূহ ৰাইজলৈ আমাৰ ফালৰ পৰা মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতেই আজি কিছুদিন আগত অৰ্থাৎ 19 ছেপ্টেম্বৰ তাৰিখে আমাৰ সকলোৰে মৰমৰ যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গ দাদা আমাৰ সকলোৰে মাজৰ পৰা উভতি নহাৰ বাটেৰে গুচি যায়। গতিকে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আজিৰ এই পুণ্যস্থলীৰ পৰাই। আৰু আমি আপোনালোকৰ ওচৰত যিটো নাম পৰিৱেশন কৰিবলৈ ওলাইছোঁ, নামটো পৰিৱেশন কৰোঁতে জানিতে বা অজানিতে বহুতো ভুল ত্ৰুটি হ'ব পাৰে। হ'ব পৰা ভুল ত্ৰুটিৰ বাবে আগতীয়াকৈ আমি আটাইয়ে আপোনাসৱৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। ধন্যবাদ। শিৱ শৰ্মা নামে আছিলা ব্ৰাহ্মণ মহাজ্ঞানী আছিল বিপ্ৰ জানে সৰ্ব পঞ্চপুত্ৰ আছিল তেওঁৰ মহা ভক্তিবান ভাৰ্যা সংগে সুখে বিপ্ৰয় কটাইছিল যি আৰু সেই শিৱ শৰ্মা বিপ্ৰৰ পঞ্চপুত্ৰৰ নাম আছিল ক্ৰমে খণ্ড শৰ্মা, বেদ শৰ্মা, ধৰ্ম শৰ্মা, বিষ্ণু শৰ্মা আৰু সম শৰ্মা। পঞ্চপুত্ৰই নিজ পিতৃক মহা ভক্তি কৰে আৰু এদিনাখন পুত্ৰৰ ভক্তিক দেখি পিতৃ ভাবে মনে দিনা শিৱ শৰ্মাই ভাবে মনে মন কিমান ভক্তি কৰে
অকৰে বুপ্ৰমা